ধন্যবাদ জনাইছোঁ সকলোলৈ। আমি বৰ্তমান আছোঁ যোৰহাট ককিলামুখত আৰু আপোনালোকক লৈ যাম আজি ককিলামুখত অৱস্থিত শান্তি আশ্ৰম, য'ত যিটো শিশুলৈ চাই যাব আৰু শান্তি আশ্ৰমৰ বিশেষ সকলো আপোনাক ভিডিঅ'টোৰ যোগেদি দেখাই থাকিম। বাবে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আমি আহি আছোঁ, কি মন্দিৰ কৈছিলা? শান্তি আশ্ৰম। শান্তি আশ্ৰম, যোৰহাটত অৱস্থিত শান্তি আশ্ৰমলৈ আহি আছোঁ। আমাৰ লগত আছে সীমাংক ভাই, আৰু আপোনালোকক দেখাবলৈ মই আজি সুখীয়ে হ'ম যেন লাগি আছে। বাৰু ব'লকচোন আমাৰ লগতে আপোনালোকক। হয়তো ৰাস্তা দি আপোনালোকে আহিব লাগিব। আমি আহি আছোঁ শান্তি আশ্ৰম, যোৰহাটত অৱস্থিত শান্তি আশ্ৰম। দেখিছে কিমান ধুনীয়া ধুনীয়া বস্তুবিলাক দেখাই দিছে। সেয়া দেখিছে আপোনালোকে। তেন্তে ব'লক আমাৰ লগত। সৰ্বপ্ৰথমে আপোনালোকক শান্তি আশ্ৰমৰ চাৰিওফালৰ পৰিৱেশটো দেখাই লওঁ। তাৰপিছত লাহে লাহে ইয়াৰ ভিতৰৰ ভাগ দেখাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি যাব। তেন্তে এয়া দেখিছে কিমান যে ধুনীয়া। এয়া দেখিছে শান্তি আশ্ৰমৰ পৰিৱেশ, কি যে মনোৰম। এতিয়া আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখাই লওঁ, তাৰপিছত আপোনালোকক ইয়াৰ শান্তি আশ্ৰমৰ ভিতৰৰ ভাগ দেখাই যাম। আৰু আপোনাৰ এইফালে থাকে আপোনালোকৰ ভকতসকল, এইফালে ভকতসকল থাকে, এইফালে এই দুটাটো ভকতসকলে থাকে। আৰু গতিকে ভিডিঅ'টো শেষলৈ চাই যাব আৰু শান্তি আশ্ৰমৰ সকলো সবিশেষ ভিডিঅ'টোৰ যোগেদি দেখা যাম। গতিকে ব'লক। আশ্ৰমৰ বাহিৰৰ পৰিৱেশটো দেখিছে কি যে মনোৰম। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে পৰিৱেশবোৰ। আৰু এতিয়া আপোনালোকক লৈ যাম শান্তি আশ্ৰমৰ ভিতৰৰ ভাগলৈ। আৰু গতিকে ব'লক আমাৰ লগতে আপুনিও। লাহে লাহে আমি ভিতৰৰ ভাগলৈ এতিয়া সোমাই যাম। লাহে লাহে আমি সোমাই আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈ। আৰু শান্তি আশ্ৰমৰ ভিতৰ ভাগত কি আছে সকলোবোৰ দেখাই যাম।
এয়া দেখিছে শান্তি আশ্ৰমৰ পৰিৱেশ। আৰু এতিয়া আমি লাহে লাহে ভগৱানক চিন্তি ভিতৰলৈ সোমাই আহিছোঁ। আৰু ইয়াৰ থাপনা ভাগিত কি আছে সকলো সবিশেষ দেখাই যাম। আৰু ইয়াৰ থাপনা ভাগি প্ৰায় 10-12 ফুট তলত আছে। আপোনালোকে উপলব্ধি কৰিব পাৰিছে আমি তললৈ নামি আহি আছোঁ। এয়াই হ'ল শান্তি আশ্ৰমৰ সবিশেষ। আৰু আপোনালোকক শান্তি আশ্ৰমৰ থাপনা ভাগি দেখাবলৈ যত্ন কৰিম। এয়াই হ'ল শান্তি আশ্ৰমৰ থাপনা ভাগি। আপোনালোকে কেমেৰাত স্পষ্টভাৱে ধৰিব পৰা নাই, কমেণ্টত জনাব দেখিব পাৰিছেনে নাই। এয়াই হ'ল শান্তি আশ্ৰমৰ থাপনা ভাগি। আমি থাপনা ভাগি আপোনালোকে নিশ্চয় দেখিলে। এতিয়া আপোনালোকক বাহিৰৰ পৰিৱেশলৈ লৈ যাম। গতিকে বলক আমাৰ লগত। শান্তি আশ্ৰমৰ সমীপতে লাগি আছে এখন ফুলৰ বাগান। আপোনালোকে নিশ্চয় দেখিছে আৰু ইয়াৰ নান্দনিক দৃশ্য নিশ্চয় উপলব্ধিও কৰিব পাৰিছে। চাওক কি যে সুন্দৰ সুন্দৰ সুন্দৰ। আৰু আপোনালোকে চাই থাকক শেষলৈ, আৰু যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম। আৰু এইফালে চাওক প্ৰাকৃতিক সৌন্দৰ্য শান্তি আশ্ৰমৰ ওপৰৰ ভাগে। এয়া কি সুন্দৰ। আৰু ওচৰতে আছে শান্তি আশ্ৰমৰ ওচৰতে আছে এটা পুখুৰী। আৰু এইটো হ'ল শান্তি আশ্ৰমৰ সম্পৰ্কে লাগি থকা পুখুৰী। নিশ্চয় আপোনালোকে দেখিছে। আমি আহি শান্তি আশ্ৰমৰ চাৰিওফালে সম্পূৰ্ণ আমি এপাক ঘূৰি দিলোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি সেইকণ অলপ স্কিপ কৰি দিলোঁ। আৰু গতিকে বলক আমাৰ লগত আপুনিও। আশ্ৰমৰ কিছু সংখ্যক ভকত এইসমূহ ৰুমতো থাকে, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াৰ চাৰিওফালে যি প্ৰাকৃতিক দৃশ্য সেয়া নিশ্চয় আপোনালোকে উপলব্ধিও কৰিব পাৰিছে। এতিয়া আপোনালোকক শান্তি আশ্ৰমৰ চাৰিওফালৰ পৰিৱেশটো দেখাই আহি আছোঁ, আপোনালোকে চাই যাওক। শান্তি আশ্ৰমৰ যি নান্দনিক পৰিৱেশ নিশ্চয় আপুনিও উপলব্ধি কৰিব পাৰিছে। আৰু গতিকে ভিডিঅ'টো ইমান দীঘল নকৰোঁ। তাতে বৰষুণৰ বতৰ, এটা ৰোমান্টিক দিনক লৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো চাই আপুনি ভাল পালে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিবৰ বাবে অল ন'টিফিকেশ্যনটো প্ৰেছ কৰি ৰাখিব।